কি খবৰ আপোনালোকৰ? আমি এতিয়া গৰুখুচিত আহিছোঁ কাৰণ ধলপুৰ মন্দিৰত এয়া মই আপোনালোকৰ দৃশ্যটো দেখাম দে, আপোনালোকে চাই থাকিব। এয়া ভৰি দিব আহিছিলোঁ তলত, বলক আমি দেখাওঁ ধলপুৰ মন্দিৰটো দেই, আপোনালোকে চাব। কতে ভিডিও দেখাচ্ছি। ভাল লাগে এই তো যাবো নাকি গা গাইছ আমি গৈ আছোঁ এতিয়া ওপৰত। এয়া ভালেকেইটা চিৰি চাব লাগে, আমি গৈ আছোঁ ওপৰলৈ। তাত গৈ অকণমান দেখাম দে আপোনালোকক। কি ধুনীয়া পৰিৱেশ, ভাল লাগে ন। সেয়া চাওক না, কি ধুনীয়া লাগিছে ন। গোটেই চাৰিওপিনে ফুল 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 ফুলৰ গছ। পালোহি মন্দিৰ, খুব ধুনীয়া লাগিছে মন্দিৰটো। হয় মহাদেৱ কৃষ্ণ। সকলোৰ পৰা আহিছোঁ। চব গাইছ কাষতে আছে ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ কাষতে আছে আৰু কাষতে ইয়াত ধলপুৰ মন্দিৰ, খুব ধুনীয়া লাগিছে। আপোনালোকেও আহিব, গৰুকুটিত আছে, আপোনালোকে আহিব দেই। আমি আহিছোঁ আজি, খুব ধুনীয়া পৰিৱেশ, লগতে পাৰ্কো আছে, খুব ধুনীয়া বহিব পাৰি। আৰু এয়া ব্ৰহ্মপুত্ৰ, খুব ধুনীয়া ভিউ। চাওক না, এইটো হৈছে মন্দিৰটো। ধুনু কি খাই আছা? মিমি খাই আছা? আমাৰ ছোৱালী পানী খোৱা ব্যস্ত। এনেকৈ দেখালোঁ যে আপোনালোকক। Papa, hi, hi, hi. Papa.
এ মাই ইটোহে উঠাব লাগে অঁ চাওমিন নেকি